Hello everyone, কেনে আছে আপোনালোক আশা কৰো সবে ভালে আছে আৰু মই দীপ্তি আপোনালোক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লে স্বাগতম জনাইছো। আজি বহুত দিন পিছত আপোনালোকৰ মাজলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিছো, আশা কৰো ভাল পাব। আৰু এতিয়া মই আহিছো পথাৰত আৰু পথাৰত যেহেতু আগুন মাহ আৰু পথাৰত সব ধান পকি সোণালী হৈ আছে আৰু ইপিনে এইটো ধান চাইছে নে এইটো হৈছে কোলা কোলা আৰু এই কোলা ধানটো কি ধান বুলি কয় জানে না আপোনালোকে এইটো ধান হৈছে জহা ধান যিটোৰে আমি জহা চাউল পাও আৰু হেতুৰে পোলাও বনাও পায়স বনাও ন আৰু বহুত কিবা কিবি বনাও আৰু এইটো হৈছে জহা ধান আৰু এইটো হৈছে নৰমেল ধান যিটোৰে আমি ডেইলি ভাত খাওঁ আৰু এইটো ধান পকি গল যেহেতু আগুন মাহত সব ধান পকি যায় আৰু পথাৰটো একেবাৰে সোণালী হৈ আছে সোণালী পথাৰ হৈ আছে আৰু এপিনে ইয়া চাইছে না জহা ধান আৰু এটা সাইডত হৈছে নৰমেল ধান আৰু এইবোৰ আমি গাঁৱত আহিয়ে চাব পাৰি পৰিবেশটো বহুত ভাল লাগে ন পথাৰৰ পৰিবেশ গাঁৱৰ পৰিবেশটো আৰু এপিনে আহি গৈছো আমি লাওৰ চাঙত আৰু ইয়াতো ইয়া চাইছে না ফ্ৰেশ লাও কেনেকে হৈ আছে আৰু এইবোৰ আমি গাঁৱতে এইবোৰ আমেজ পাব পাৰি চহৰত নোৱাৰি নহয় নে আলপিনা অধিক মাছত বগলীকণা হৈ গল কোনটো থৈ কোনটো লব ভাবোতে এতিয়া ফাইনালি লৈ ললে এটা লাও আৰু এপিনে আৰু এটা বস্তু আপোনালোকক দেখুৱাও আৰু এয়া হৈছে পটল চাইছেনে পটল গছত কেনেকে ধুনীয়াকে হৈ আছে ন সেউজীয়া আৰু এইবোৰ গছৰ পৰা ছিঙি খোৱাৰ আমেজে বেলেগ নহয় নে ফ্ৰেশ বস্তু গছৰ পৰা ছিঙি খোৱাৰ মজাই বেলেগ কোৱা আলপিনা কিবা এটা কোৱা কিয় আহিছা পথাৰত আমি লাও ছিঙিব আহিছো লাও ছিঙিব আহিছে আলপিনা মই লৈ যাম যে মই এতিয়া ঘৰলৈ গুচি যাম লাও লৈ গুচি যাম এতিয়া আৰু এই পথাৰত মাজত কিমান ভাল লাগে ন সেউজীয়া পৰিবেশ এইয়া পকা ধান পকা ধানৰ মাজে মাজে আলপিনা পুৰা কৈ আছে কোৱা আলপিনা আলিত বহি কি চুৰে বাঘ মাৰি ওই বাঘ মাৰি ফাৰ্ষ্টৰ পৰা কোৱা পকা ধানৰ মাজে মাজে সৰু আলি ওই সৰু আলি আলিত বহি কি চুৰে বাঘ মাৰি হৈছে আৰু বঢ়িয়া ধুনীয়া হৈছে ধুনীয়া এতিয়া আমাৰ লাউটো হেৰাই গ'ল লাউ লৈ গ'ল এই আমাৰ লাউ সৰুই লৈছো কাৰণ আমি মানুহ কম এই কাৰণে এইপিনে অলপ কাটি থৈছে ধান অলপ কাটিছে কাটিব গোটেইখিনি পকি গ'ল ধান আৰু এইবোৰ বাহঁতৰে হয় সব ধান সব বাহঁতৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগে তেন্তে প্লিজ এটা লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিব আজিলৈ এইখিনিয়ে পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ বাই বাই আল্লাহ হাফিজ